আসসালামু আলাইকুম বন্ধুসকল, আপোনালোকৰ মানে এটা সুখবৰ দিব ওলাইছোঁ। যিসকল মানে দুখীয়া মানুহ, মধ্যবিত্ত ফেমিলিৰ মানুহক মই এটা সুখবৰ দিব আহিছোঁ। সুখবৰটো হ'ল যিসকলে 4G মোবাইল ব্যৱহাৰ কৰি আছে, আজিতো 5Gৰ যুগ, 5G নেটৱৰ্ক নাপায়, নেটৱৰ্কৰ প্ৰব্লেম পাই আছে। আকৌ কিছুমানে মানে মধ্যবিত্ত বা দুখীয়া ফেমিলিৰ কাৰণে এটা এণ্ড্ৰইড মোবাইল ল'ব পৰা নাই, তেখেতসকলৰ কাৰণে মই এটা সুখবৰ দিব ওলাইছোঁ। এইটো ধনী মানুহ, আদ্যৱন্ত ধনী মানুহৰ কাৰণে নহয়, মধ্যবিত্ত আৰু দুখীয়া এইখিনি মানুহৰ কাৰণে এটা সুখবৰ দিব ওলাইছোঁ। সেই সুখবৰটো হ'ল মোৰ পিছফালে থকা মাইক্ৰটেক, যিটো মাইক্ৰটেক কম্পিউটাৰ চেণ্টাৰ, ইয়াত আপোনালোকে একদম কম দামত মানে এণ্ড্ৰইড মোবাইল পাব, 4G মোবাইল পাব, 5G মোবাইল পাব। মোবাইলসমূহ কিন্তু অ'পেন বক্সত নহয়, মোবাইলসমূহ ছেকেণ্ড হেণ্ড। আহক আমি ভিতৰত যাই আছোঁ। ইয়াত সহ মোবাইল আনিছে মাইক্ৰটেক কম্পিউটাৰ চেণ্টাৰ। ইয়াতে মোৰ সহযোগী দেখুৱাব। এই যে চাওক, ইয়াতে সহ মোবাইল আছে, ভিতৰ ফালেও আছে। 4G 5G এইবিলাক চব ছেকেণ্ড হেণ্ড মোবাইল হয়। আৰু এই মোবাইল কিনিব লাগিলে আপোনালোকৰ কোনো ধৰণৰ ভয়ভীত কৰিব নালাগে। ইয়াতে কোনো চোৰৰ মাল নাই। গতিকে এইফালে ভিতৰতো আছে, ইয়াত চাওক সজাই থৈছে বিভিন্ন ধৰণৰ মাল। এইফালেও আছে, বহুত মাল আছে, সহ মাল আছে, হয়নে? মোৰ সহযোগী দেখুৱাই আছে, দুনিয়াৰ আছে, ইয়াতো ৰেকত সজাই থৈছে, সহ মাল আছে। আপোনালোকৰ যেনেকুৱা কোৱালিটিৰ মাল লাগে, একদম 2000ৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো মানে ধৰণৰ মাল আছে। আপোনালোকক যেনেকুৱা কোৱালিটিৰ মাল লাগে সেনেকুৱাই পাব। 4Gও আছে, 5Gও আছে। গতিকে এই মালসমূহ কেনেকুৱা ৰেঞ্জৰ, কি মাল, মানে কোন ধৰণৰ দামত পাব, এইটো ভিভ'ৰ মাল। এইটো ভাল লাগিছে সঁচাকৈ, বহুত ধুনীয়া লাগিছে। ইয়াৰ চামচাঙৰ মাল আমি আগফালে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু লগতে আমাৰ দোকানৰ মেনেজাৰো আছে। এইটো এপেলৰ মাল আছে, আপোনালোকে চাই লওক। এইটো এপেলৰ মাল আছে, ছেকেণ্ড হেণ্ড কিন্তু বন্ধুসকল। এইটো আপোনালোকে একদম নিশ্চিন্ত মনে এইবিলাক ল'ব পাৰে। ইয়াত কোনো ধৰণৰ মানে আপুনি লৈ কেনে শংকাত থাকিব নালাগে যে চোৰৰ মাল কিনিলোঁ নেকি, কোনোবাই আকৌ ট্ৰেক কৰে নেকি, কোনো আকৌ মানে পুলিচ লাফাত পৰোঁ নেকি, এই সম্পৰ্কে এই মালসমূহ কেনেকুৱা কি দাম হ'ব। গতিকে এই দামৰ বিষয় লৈ মানে এই দোকানীজনৰ লগত কথা পাতিম। এই চব ধুনীয়া কোৱালিটি ভিভ' মালো আছে, এপেলৰ মাল আছে, এই চব আইফোনো আছে, কি বঢ়িয়া। এইটো চব ভাল কোৱালিটিৰ মাল আছে, অপ'ৰ মাল আছে। ভিতৰত আৰু বহুত ধৰণৰ মাল আছে। কিন্তু আপোনাৰ ইয়াতে মানে হায়েষ্ট কিমান দামী ছেকেণ্ড হেণ্ড মাল, কিমান দামী আছে? 50,000 টকাৰ মাল আছে, 15,000 টকাৰ মাল আছে। সেই মালটো ওলাই দেখুৱাব নেকি আমাক? হয়, অপ'ৰ। এইটো কি মডেল? এইটো অপ' ৰেন' 8 5G। অপ' ৰেন' 8 5G ন? আচ্ছা। এইটো যিটো দোকানত যদি নতুন মাল কিনিব যায় তেতিয়াহ'লে এইটোৰ দাম কিমান আছে? 40,000 মান আছে। 40,000 মান আছে। আৰু আপোনালোকৰ ইয়াত আহিলে কিমান মান টকা? 15,000 পাই যাব। আৰু দোকানত আহিলে আৰু কমত পাব। দোকানত আহিলে আৰু কমত পাব। আৰু মানে একে ৰেঞ্জৰ আৰু কি মাল আছে? একে ৰেঞ্জৰ আছে ৰিয়েলমি, তাৰপাছত আছে চেমচাং। 5G 4,500 আছে। মানে 5G 4,000ৰ পৰা 5,000তো পাই যাব। পাব 4,000ৰ পৰা 5,000 5G দিব? 5G পাগল কৰি দিব নেকি? আৰু এটা কথা শুনক, আমাৰ ভিডিঅ' চাই যদি আপোনালোকৰ মাইক্ৰটেক কম্পিউটাৰ চেণ্টাৰত কোনোবাই মোবাইল ল'বলৈ আহে, ছেকেণ্ড হেণ্ড মোবাইল ল'বলৈ, তেতিয়াহ'লে কিবা অফাৰ আছেনে? হয়, আছে। কেনেকুৱা অফাৰ আছে অলপ কৈ দিয়ক বন্ধুসকল। তাৰমানে আমাৰ ভিডিঅ' চাই যদি আপোনালোকে মুকালমুৱাস্থিত, নলবাৰী জিলাৰ মুকালমুৱাস্থিত মাইক্ৰটেক কম্পিউটাৰ চেণ্টাৰত যদি আপোনালোকে ছেকেণ্ড হেণ্ড মোবাইল কিনিব আহে, তেতিয়াহ'লে মানে বিশেষ অফাৰ আছে বুলি দোকানীজনে কৈছে। কেনেকুৱা অফাৰ আছে এইটো আপোনালোকক শুনাবলৈ মই চেষ্টা কৰিম। 10% ডিছকাউণ্ট কৰি দিম। আমাৰ ভিডিঅ' চাই আহিলে 10% ডিছকাউণ্ট দিব। মানে 5G মোবাইল 4-5 হাজাৰ মাজত পাই যাব। তাৰপিছতো বন্ধুসকল এটা সুখবৰ আছে, কি জানে? এই ভিডিঅ' চাই যদি আপোনালোকে আহে এইখন দোকানলৈ, তেতিয়াহ'লে 10% ডিছকাউণ্ট পাব। একদম বিনা চিন্তাই আপোনালোকে 10% পালে আইফোন পাব। আইফোনো আছে ন? এইটো কি মডেলৰ আইফোন? iPhone 7 আছে। এইটো iPhone 7। মাৰ্কেটত ইয়াৰ ভেলু কিমান আছে? মাৰ্কেটত বৰ্তমান বন্ধ হৈছে, কিন্তু ইয়াত ভেলু প্ৰথমতে আছিল 50,000 মান। আমি 5,000ত দিম। এতিয়া আপোনালোকে 5,000ত দিব? 5,000ত আপুনি আইফোন কেনেকৈ দিব? কেছ মেমো আছে ইয়াত। কেছ মেমো আছে? চিন্তাটো কৰিব লগা নাই? আৰে ভাই, পুলিচ লাফাততো নপৰে ন? নপৰে। এই ভিডিঅ' চাই মানুহ আহি আপোনালোকৰ মোবাইলটো কিনি যদি আকৌ মানে পুলিচৰ লাফাত পৰিব লাগে, নাই। একো ধৰণৰ চিন্তা নাই। আপোনালোকে ফুল একদম হেৰি দি দিব, টেনশ্যন নাই। মানে GST কেছ মেমো দিব। GST কেছ মেমো দিব, কোনো ধৰণৰ চিন্তা নাই। এতিয়া আপোনালোকৰ মানে এইকেইটা কোৱালিটি আছে না? আৰু মানে ধৰক 2,000 টকা মোক এজন মানে ধৰক আমি দুখীয়া মানুহ, তেতিয়াহ'লে ধৰক 5G মোবাইল এটা ল'ম। দুখীয়া মানুহ বা মধ্যবিত্ত ফেমিলি আমি, তেতিয়াহ'লে এটা 5G মোবাইল দৰকাৰ। 4G আছে, কিন্তু আজিকালি 4G অলপ প্ৰব্লেম আছে ন, প্ৰব্লেম পাই আছে নেটৱৰ্কৰ ক্ষেত্ৰতো বা কিছুমান ভিডিঅ' চাওঁতে। গতিকে 5G অথচ কম দাম,
এইটো 3500 মানত আহিব। এইটো কি কি মোবাইল এইটো? মটৰলা AG। মটৰলা AG। এইটো এনেই মাৰ্কেট ভেলু কিমান আছে নতুন? 25000 মান আছে। 25000 মান আছে। এইটো যদি আমি মধ্যবিত্ত ফ্যামিলি লও কিমানত দিব বুলি কৈছে? 3500। তাৰ পিছতো 10% আছে। আমাৰ ভিডিও চাইলি 10% আছে। তো চাওক বন্ধুসকল, এইটো 5G মোবাইল, মার্কেট ভ্যালু তেতিয়া 25000 মান টাকা আছিলে। এনে 3500 টাকা দাম খুঁজিছে যদিও আপোনালোকে যদি মানে মোৰ এই ভিডিও চাই আহে এইখন দোকানলৈ নলবাৰী জিলাৰ মুকালমুৱা স্থিত মাইক্ৰোটেক কম্পিউটাৰ চেণ্টাৰত যদি আহে তেতিয়াহ'লে আপোনালোকে 10% ডিছকাউণ্ট পাব। গতিকে 3500 পৰা 10% আপোনালোকে মাইনাছ কৰিলে কিমান টকা? এতিয়া মই সেইটো আৰু হিচাপ আপোনালোকক মানে নিদিওঁ, দিয়াৰ প্ৰয়োজনো নাই। কাৰণ বন্ধুসকল যিসকলে এণ্ড্ৰইড মোবাইল চলায় প্ৰত্যেকেই জানে পাৰ্চেণ্টটো কেনেকৈ ডিছকাউণ্ট হয়, কিমান হ'ব। গতিকে বন্ধুসকল আপোনালোকে আহক, আহি আপোনালোকৰ মন পচন্দ মোবাইল ইয়াতো চাওক দুনিয়াৰ মোবাইল আছে। আপোনালোকৰ মন পচন্দ চাই মিলি এটাকে চাই মিলি যিটো ভাল লাগে। এইবিলাক কেমেৰা চেমেৰা কোনো কিবা ৱাৰেণ্টি গ্যাৰাণ্টি আছে নেকি? কেনেকুৱা ৱাৰেণ্টি গ্যাৰাণ্টি বা কেনেকুৱা অসুবিধা হ'লে আমি ফ্ৰীতে ঠিক কৰি দিওঁ। মানে যদি মোবাইল কিনাৰ কিমান দিনৰ মাজত বেয়া হ'লে আপোনালোকে ফ্ৰী ঠিক কৰি দিব? 1 বছৰ প্ৰায়। পুৰা 1 বছৰ। বন্ধুসকল আৰু এটা মানে ভাল এটা হেৰি আছে চাওক, কিমান সুবিধা দিছে আপোনালোকক। ইমান দামী মোবাইল ইমান টকা দি কেনে আপোনালোকে কিনাৰ কোনো দৰকাৰ নাই। এইটো ছেকেণ্ড হেণ্ড মোবাইল কিনক, 1 বছৰত গ'লে আপোনালোকক ৱাৰেণ্টি। এই দোকানত লৈ আহিব বিনা পইচাত, কোনো ধৰণৰ চাৰ্জ আপোনালোকৰ পৰা নাকাটে, ডাইৰেক্ট আপোনালোকক ভাল কৰি দিব। গতিকে বন্ধুসকল মোৰ সহযোগী দেখুৱাব, এইটো আৰু আকৌ দেখুৱাব। আপোনালোকে অলপ ভালকৈ মন দি চাওক কিমান কোৱালিটিৰ মোবাইল আছে। আপোনালোকক যেনেকুৱা লাগে 4G 5G যি লাগে তাৰমানে আপোনালোকে চাই মিলি একেবাৰে এটাকে চাই তন্নকে চাই কিনে লওক। আপুনি এই মাইক্ৰোটেক কম্পিউটাৰ চেণ্টাৰত কি মোবাইল ঠিক কৰিব আহিছে নে মোবাইল কিনিব আহিছে? মই কাষ্টমাৰ, পুৰণা কাষ্টমাৰ। আগত মই 6 মাহমান আগত মোবাইল এখন নিছিলোঁ। হয় ছেকেণ্ড হেণ্ড। হয় ভাল ছাৰ্ভিচ দি আছে। ভাল সাৰ্ভিস। আপনি সেকেন্ড হ্যান্ডে লৈছিলে? সেকেন্ড হ্যান্ড। এইখনৰ পৰাই লৈছিলে? এইখনৰ পৰা লৈছিলোঁ। দাম বাৰু আপোনাৰ পৰা বেছিকৈ লৈছে নেকি? নাই দাম লোৱা নাই, একদম ঠিকে। মই বেলেগ জাগাত মই ট্ৰাই কৰিছোঁ। হয় কিন্তু ইয়াত ভাল। আজি আকৌ মানে সেনেকে মোবাইল চাবলৈ আহিছে? চাবলৈ আহিছোঁ। মাজে মাজে আহি থাকোঁ, বেলেগক লৈ দিওঁ মই। এতিয়া বন্ধুসকল গম পালে, এখেতেতো নিচেই 6 মাহমান আগতে লৈছে, কোনো অসুবিধা পোৱা নাই। আজি আকৌ মোবাইল চাবলৈ আহিছে, ভেৰাইটিজ কোৱালিটিৰ মোবাইল আহিছে। গতিকে এখেতে চাবলৈ আহিছে আৰু এখেতেতো নিজে লৈছে, বেলেগকো ইয়াৰ পৰাই লৈ দিয়ে। কাৰণ ইয়াতে কোনো ঠগ প্ৰবঞ্চক বা প্ৰবঞ্চনা এনেকুৱা ধৰণৰ কোনো কাম এখেতসকলে গ্ৰাহকক বা গ্ৰাহকৰ লগত নকৰে। গতিকে বন্ধুসকল আপোনালোকে আহক, একদম নিশ্চিন্ত মনে আহি ইয়াৰ পৰা যিকোনো মোবাইল আপোনালোকে বাছি মন পচন্দ মোবাইল আপোনালোকে কম টকাত লৈ যাওক।